মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ আৰম্ভ কৰোঁ ইয়াত আমি জানিম আমাৰ চাৰিওফালে আমাৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশৰ থকা কিছুমান প্ৰাণীৰ কথা আৰু সেই প্ৰাণীবোৰে আমাৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় প্ৰথমতে যদি আমাৰ পৰিৱেশত আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি আমাৰ চাৰিওফালে বায়ুত পানীত মাটিত বিভিন্ন ধৰণৰ প্ৰাণী থকা দেখিবলৈ পাম কিছুমান প্ৰাণী অৱশ্যে আমি খালি চকুৰে নেদেখোঁ মাটিত থকা প্ৰাণীবোৰৰ কিছুমান বনৰীয়া আছে আৰু কিছুমান ঘৰচীয়াও আছে ঘৰচীয়া বনৰীয়া প্ৰাণীৰ কথাটো তোমালোকে জানাই আগতেও পাইছা যে বনৰীয়া প্ৰাণীবিলাকৰ ভিতৰত হাতী মহ গৰু অচৰি মেথুন তাৰপিছত তোমাৰ বাঘ ভালুক সেইবোৰ আছে আৰু যিবোৰ বনৰীয়া প্ৰাণী ঘৰচীয়া প্ৰাণী সেইবোৰৰ ভিতৰত কুকুৰ মেকুৰী ছাগলী গৰু এইবোৰ আছে নহয় জানো মহো আছে বনৰীয়া মহো আছে আৰু ঘৰচীয়া মহো আছে এইবোৰ আমি পোহোঁ আৰু এই প্ৰাণীবোৰক আমি কিয় পোহোঁ এই প্ৰাণীবোৰ যে আমি পোহোঁ ইয়াৰ কাৰণ হৈছে কিছুমান প্ৰাণীৰ দ্বাৰা আমি কাম কৰাওঁ যেনে হাতী ঘোঁৰা এইবোৰৰ দ্বাৰা গৰু এইবোৰৰ দ্বাৰা আমি কাম কৰাওঁ আৰু কিছুমানৰ পৰা আমি আহাৰ পাওঁ বা সেই উদ্ভিদৰ সেই যিটো প্ৰাণী আছে সেই প্ৰাণীৰ অংশ আমি খাদ্য হিচাপে খাওঁ মুঠতে ঘৰচীয়া হওক বা বনৰীয়া হওক সেই প্ৰাণীৰ পৰা আমি বিভিন্ন প্ৰকাৰৰ সহায় আশা কৰোঁ আৰু পাওঁ আৰু এই প্ৰাণীবোৰ যদি নাথাকিলহেঁতেন তেতিয়াহ'লে আমাৰ অৱস্থাটো অতি বেয়া হ'লহেঁতেন নহয়নে বাৰু কিছুমান প্ৰাণী আছে আমাৰ পৰিৱেশত সেই প্ৰাণীবোৰে কি কৰে আমাৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখে যেনে শগুন কাউৰী এইবোৰে গেলা পচা বস্তু খাই পৰিৱেশটো নিকা কৰে কিছুমান এনেকুৱা প্ৰাণীও আছে যিবোৰ আমি চকুৰে মনিব নোৱাৰোঁ অকণমান আগতে মই কৈছোঁৱেই অতি ক্ষুদ্ৰ সেইবোৰেও উদ্ভিদ জগতখন সজীৱ কৰি ৰখাত বা সিহঁতৰ বংশ বৃদ্ধি কৰাত সহায় কৰে তোমালোকে জানা যে পতংগবোৰে এজোপা গছৰ পৰা আন এজোপা গছলৈ কি কৰে উৰি উৰি গৈ ফুলৰ ৰেণু সংগ্ৰহ কৰে আৰু তেনে কৰোঁতে গছৰ যি ফুলৰ ৰেণু থাকে সেই ৰেণুবোৰ এজোপা ফুলৰ পৰা আন এজোপা ফুলত পেলাই দিয়ে ফলস্বৰূপে সেই উদ্ভিদ জাতৰ বৃদ্ধি হয় আকৌ এজোপা নতুন উদ্ভিদৰ জন্ম হয় হয়নে নহয় ফুটুকী গোবৰৰ নাম শুনিছা দেখিছাও চাগে এইবোৰো কি কৰে উদ্ভিদৰ অনিষ্টকাৰী ভক্ষক কিছুমান আছে সেইবোৰক ধ্বংস কৰি এই উদ্ভিদক সহায় কৰে সেইকাৰণে এই ফুটুকী গোবৰক মালিৰ ভাল বন্ধু বুলি কোৱা হয় এতিয়া তোমালোকে কাকতি ফৰিঙো দেখিছা চাগে বা কাকতি ফৰিঙৰ কথা তোমালোকে চাগে শুনিছা কাকতি ফৰিঙৰ দৰে আৰু কিছুমান পতংগ আছে আৰু সেই পতংগবোৰে উদ্ভিদ আৰু শস্য অনিষ্ট সাধন কৰে আৰু সেইকাৰণে খেতিয়কে সেইবোৰ খেদিবলৈ নানা উপায় অৱলম্বন কৰে সিহঁতে কিছুমান অনিষ্টকাৰী পতংগও ধ্বংস কৰে যদি সিহঁত আমাৰ খেতিয়কৰ কাৰণে বা খেতিপথাৰৰ কাৰণে বেয়া তথাপি সিহঁতে বহু অনিষ্টকাৰী পতংগ ধ্বংস কৰে এইদৰে বেছিভাগ পতংগই পোনপটীয়াকৈ হওক বা অপক্ৰিয়াকৈ হওক আমাক সহায় কৰে প্ৰত্যক্ষভাৱে মানুহক যিবোৰ পতংগৰ সহায় পাওঁ মানুহৰ ক্ষেত্ৰত তেওঁলোক সহায় কৰে সেই পতংগবোৰ হৈছে মৌমাখিৰ নাম আমি সততে ক'ব পাৰোঁ কিয়নো মৌমাখিয়ে সুস্বাদু মৌ বা পাতপলুৱে তৈয়াৰ কৰা পাত সূতা আমি ব্যৱহাৰ কৰোঁ সুস্বাদু মৌ আমি খাওঁ আৰু পাতপলুৰ দ্বাৰা সৃষ্টি হোৱা পাটৰ কাপোৰ যিটো অতি মূল্যৱান সেইটো আমি ব্যৱহাৰ কৰোঁ নহয়নে গতিকে মৌমাখিও কি কৰে ফুলে ফুলে গৈ ফুলৰ ৰস সংগ্ৰহ কৰে আৰু ইয়াৰ যিটো লেলাৱতী হয় লেলাৱতীৰ লগত সেই যিটো ফুলৰ ৰস থাকে সেয়া লগ লাগি মৌজোল হয় আৰু মৌজোল স্বাস্থ্যৰ কাৰণে খুবেই ভাল নহয়নে আৰু সিহঁতে কি কৰে এই যে মৌচাকখন বনায় যে কি কাৰণে বনায় মৌচাকখন এইকাৰণেই বনায় যে সিহঁত কেতিয়াবা বেয়া বতৰ হ'লে ওলাই যাব নোৱাৰে আৰু বেয়া বতৰত সিহঁতৰ সেই খাদ্য হিচাপে সেইবোৰ জমা হৈ যায় বুজিছেনে জমা হৈ থাকে এই দেখিছা মৌচাক এইখন দেখুৱাইছে এনে মৌৰ বাঁহ বুলি কওঁ আমি ইয়াক আৰু বেয়া বতৰ হ'লে খাবৰ কাৰণে তেনেকৈ সিহঁতে থৈ দিয়ে যিবোৰ মৌচাক থাকে মৌচাকত অসংখ্য সৰু সৰু খোটালি বা কোঠা থাকে এই কোঠাবোৰত বেলেগ বেলেগ মোৰ কাৰণে বেলেগ বেলেগ ধৰণৰ কোঠা কিছুমান থাকে
আৰু কৰ্মীবোৰে পাল পাতি বিভিন্ন বেলেগ বেলেগ ধৰণৰ কাম কৰি থাকে সিহঁতৰ যিটো জীৱন সেই জীৱনটো অতি পৰিপাটি নিজৰ নিজৰ কাম ভাগে ভাগে সিহঁতে কৰি থাকে কেতিয়াবা সুযোগ পালে এই মৌমাখিৰ কথাবোৰ পঢ়ি চাবাচোন বৰ ভাল লাগে পলু বা কণকণ মৌবোৰক আহাৰ কিছুমানে খুৱায় কিছুমানে বাঁহৰ পহৰা দিয়ে কিছুমানে ৰাণী মৌৰ যত্ন লয় এনেকৈ ভাগে ভাগে বিভিন্ন কাম সিহঁতৰ আছে কেতিয়াবা মৌৰ যিটো বাঁহ আছে সেইটো গৰম হৈ যায় গৰম হৈ গ'লে তাক শীতল কৰিবলৈ এই যে মৌমাখিবিলাক বাঁহটোৰ চাৰিওফালে উৰি ফুৰে আচলতে মৌ বাঁহটো শীতল কৰি ৰখাত ইহঁতে পাখি মাৰি মাৰি সহায় কৰে আকৌ পলু তোমালোকে দেখিছা পলুৱে কি কৰে গছৰ পাত খায় আৰু পলুৱে তৈয়াৰ কৰা আহাৰৰ পৰা আমি সূতা পাওঁ পলুৰ মুখৰ পৰা ওলোৱা লালুটি বায়ুৰ লগত লগ লাগি এবিধ আঁহ তৈয়াৰ হয় পাত পলুৰ পৰা পাত সূতা হয় এৰী পলুৰ পৰা এৰী সূতা হয় আৰু মুগা পলুৰ পৰা মুগা সূতা হয় এইবোৰ অতি মূল্যৱান আৰু এই সূতাবোৰ পৰা আমি কাপোৰ প্ৰস্তুত কৰিব পাৰোঁ নহয়নে আকৌ কিছুমান প্ৰাণী আছে যেনে ধৰা সাপ আছে সাপে নিগনি খায় বা কীট পতংগ বা শস্য অনিষ্টকাৰী যিবোৰ পোক আছে পতংগ আছে সেইবোৰ খাই আমাৰ উপকাৰ কৰে বাঘসিংহ আদিও উপকাৰ কৰে কেনেকৈ উপকাৰ কৰে চোৱাচোন বাঘসিংহই যদি তৃণভোজী জন্তু বিশেষকৈ হৰিণা যদি নাখালেহেঁতেন তেতিয়াহ'লে তৃণভোজী জন্তুৰ সংখ্যা বাঢ়ি গ'লহেঁতেন বাঢ়ি গ'লে উদ্ভিদবোৰ থাকিলেহেঁতেন জানো নাথাকিলেহেঁতেন তো ইয়াৰ দ্বাৰা সকলোবোৰ প্ৰাণীয়ে যে আমাক সহায় কৰি আছে তাৰ প্ৰমাণ আমি পাব পাৰোঁ আৰু আমাৰ পৰিৱেশৰ হাবি বননি আছে সেই বননি যেনেদৰে বাঘে বা সিংহই ৰক্ষা কৰি আছে বাকীবোৰ প্ৰাণীয়েও তেনেকৈ আমাক সহায় কৰি আছে এতিয়া তোমালোকে কেঁচু চাগে দেখিছা ন কেঁচু কেনেকুৱা আঙুঠিযুক্ত এবিধ প্ৰাণী দীঘলীয়া হয় নহয়নে আঙুঠিযুক্ত হয় আৰু ই দীঘলীয়া হয় গতিকে ই হৈছে এবিধ বলহী প্ৰাণী ইয়াৰ দেহটো সৰু সৰু আঙুঠিৰে গঠিত আৰু মুখখন জোঙা কেঁচুৱে মাটিত বহু গাঁত কৰে গাঁত কৰি মাটিডৰা কোমল কৰে আৰু গাঁত যেতিয়া কৰে তেতিয়া সেই গাঁতেৰে পানী আৰু বায়ু মাটিৰ ভিতৰলৈ সোমায় আৰু গাঁত খান্দোতে সিহঁতে মাটিৰ সৈতে মিহলি হৈ গছপাত আদি যিবোৰ বস্তু থাকে সেইবোৰ খাই পেলাই বিষ্ঠাৰূপে উলিয়াই দিয়ে আৰু বিষ্ঠাবোৰ দেখিছা চাগে সেইবোৰ কুন্দুলি পকোৱা হয় কুন্দুলিৰ দৰে আৰু ইয়াক আমি কেঁচুমতা বুলি কওঁ কেঁচুমতা এবিধ বৰ ভাল সাৰ আৰু সেইকাৰণে কেঁচুক খেতিয়কৰ পৰম বন্ধু বুলি কোৱা হয় এটা কথা মনত ৰাখিবা 1 একৰ মাটিত 1 একৰ যদি মাটি হয় সেই মাটিত প্ৰায় 53,000 কেঁচু থাকিব পাৰে আৰু প্ৰায় 10 টন কেঁচুমতা সিহঁতে তুলিব পাৰে চোৱাচোন কিমান উপকাৰ কৰে খেতিয়কক সেইকাৰণে খেতিয়কৰ পৰম বন্ধু বুলি কোৱা হয় এতিয়া চোৱাচোন কেঁচু হৈছে এয়া কেঁচু দেখুৱাইছে কেঁচুৰ যিবোৰ আঙুঠি বা বলয় সেইবোৰ ইয়াতে দেখুওৱা হৈছে তোমালোকে চালে দেখিবা তোমালোকেতো নিজে কেঁচু চাব নোৱাৰা ভয় লাগিব নহয় সেইটো দেখুৱাই দিলোঁ মহৰ পলুবোৰ যদিও পানীত থাকে মহৰ পলুবোৰ পানীত থাকে আৰু ইহঁত জৈৱিক পদাৰ্থ খায় অধিক সংখ্যক মাইকী মহে তেজ শুহে আৰু মতা মহে কিন্তু গছৰ ৰসো খায় যেতিয়া মাইকী মহে আমাক কামুৰে তেতিয়া কিছুমান জুলীয়া পদাৰ্থ তেজৰ লগত মিহলাই দিয়ে আৰু এই জুলীয়া পদাৰ্থটোৰ কাৰণে কি হয় মহে কামুৰিলে আমাৰ ছালখন টুপুৰা বান্ধে আৰু খজুৱায় নহয়নে খজুৱাই নে নাই তেতিয়াতো গম পোৱা যায় মহে কামুৰিছে হয়নে নহয় আকৌ এবিধ পোক আছে সেইবোৰ হৈছে মোৱা পোকৰ লগত পৰুৱাৰ সম্পৰ্ক খুব মধুৰ খুব বন্ধু মোৱা পোকে আহাৰৰ বাবে গছৰ ৰস খায় আৰু পৰুৱাবিলাকে খেতিয়কে গাই খিৰোৱাৰ দৰে মোৱা পোকৰ দেহৰ পৰা সেই মৌবোৰ শুহি উলিয়াই খায় বা ৰসবোৰ উলিয়াই পেলাই খায় তাৰ বিনিময়ত কি কৰে সিহঁতে আকৌ একো কাম নকৰা নহয় সিহঁতে শত্ৰুৰ আক্ৰমণৰ পৰা এই মোৱা পোকবোৰক ৰক্ষা কৰে এতিয়া আকৌ আমি এটা বেলেগ প্ৰাণীৰ কথা চাওঁ হা মাখিবোৰ দেখিছা নহয় মাখিৰ দাঁতৰ আলু বা দাঁত নাথাকে আৰু সেইকাৰণে সিহঁতে পনীয়া বস্তুৰ ওপৰতে নিৰ্ভৰশীল সিহঁতৰ খুৰৰ দৰে এখন জিভা থাকে আঠা থকা যেতিয়া সিহঁতে আহাৰৰ ওপৰত পৰে মুখৰ লালতি তাৰ ওপৰত বিয়পাই দিয়ে বস্তুটোৰ ওপৰত মুখৰ লালতিখিনি পেলাই দিয়ে
আৰু লালুটিয়ে কি কৰে আহাৰখিনি সিহঁতে খাব লগা যিখিনি আহাৰ সেইখিনি গেলাই পেলায় অৰ্থাৎ গেলি যায় আৰু সিহঁতে তেতিয়া জিভাৰে আহাৰবোৰ টানি টানি খাই পেলায় বুজিছেনে ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উই যে আছে উই পৰুৱা দেখিছে ন সিহঁতক সুদক্ষ কাৰিকৰ বুলি কোৱা হয় কিয় জানানে উই হৈছে এবিধ বিখ্যাত কাঠ খোৱা পোক সিহঁতে কাঠ খায় আৰু যদি সিহঁতে সাধাৰণতে কাঠ বা মাটিৰ তলৰ গাঁতত বাস কৰে কাঠতো থাকে মাটিৰ তলতো থাকে তোমালোকে জানানে অতি আচৰিত কথা যে ই মাটিৰ প্ৰায় 13 মিটাৰ পৰ্যন্ত মাটিৰ পৰা 13 মিটাৰ পৰ্যন্ত ওখ মানে মাটিত যদি আৰম্ভ কৰে 13 মিটাৰ ওপৰলৈ উই সাপলো সাজিব পাৰে কেতিয়াবা দেখিছা নেকি বাৰু তেনেকুৱা ওপৰত উই সাপলো দেখিছা নহয় এখন দৰ্জাৰ ওপৰত কিমান হ'ব অলপ দূৰ হ'ব কিন্তু সি 13 মিটাৰলৈকে কৰিব পাৰে মৌমাখিৰ দৰে উই পোকে মাটিৰ তলৰ বাঁহ যি আছে বাঁহৰ তাপ নিয়ন্ত্ৰণ কৰে তাতোতো তাপ থাকে নহয় মৌমাখি যেনেকৈ পাখি কোবাই কোবাই বাঁহটো মানে ঠাণ্ডা কৰে ঠিক তেনেকৈ উইবোৰেও কৰে তাপ অহা যোৱা কৰিবৰ কাৰণে উই সাপলোৰ যিবোৰ বেৰ থাকে এই বেৰবোৰত বহুত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা কৰি থয় সেইবাবে তালৈ বায়ু আৰু তাপ চলাচল কৰিব পাৰে এতিয়া আমি শেষৰ অংকটো চাই লওঁ শেষৰ অংকটোত দেখুৱাইছে এখন দেখিছা উই সাপলোৰ এখন ছবি পতংগ যিবোৰ আছে পতংগবোৰে বেলেগ বেলেগ ধৰণৰ আহাৰ খায় সকলো পতংগই একে আহাৰ নাখায় পতংগৰ মুখৰ অংগবিলাকৰ লগত আহাৰ খোৱাৰ এটা সম্পৰ্ক থাকে মুখৰ অংগ যেনেকুৱা হয় তেনেকুৱা ধৰণৰ আহাৰ সিহঁতে খায় যেনেকৈ মাখিৰ কথা গম পালাই নহয় এটা মাংস বা উদ্ভিদ কামুৰি খাব পৰা কিছুমান আছে ঝিলি উইচিৰিঙা পৰুৱা আদি এনেধৰণৰ পতংগ তোমালোকে মন কৰিছা যে কেতিয়াবা আমি বিচনাত থাকিলে সি আমাৰ ভৰি কামুৰে বিশেষকৈ উইচিৰিঙাই নহয় আকৌ পখিলা মহ এইবোৰৰ দাঁতৰ আলু নাথাকে সিহঁতে শুহি খাব পৰা নলী থাকে গতিকে নলীৰে চুপি চুপি খায় মাংসাহাৰী পতংগ কিছুমান আছে সিহঁতৰ ভিতৰত অতি আমোদজনক হৈছে ঝিলি নামৰ যিটো পৰুৱা যিটো ৰাতি মাতি থাকে যে ঝিলি আৰু গুবৰুৱা বাঘ ঝিলিয়ে কি কৰে জানানে বাঘ ঝিলি নামৰ ঝিলি যিবিধ আছে সিহঁতৰ যিটো চিকাৰ কৰা পদ্ধতি সেই পদ্ধতি সঁচাকৈ বৰ চাবলগীয়া আৰু চিকাৰৰ পিছত ইহঁতে খুব বেগেৰে যাব পাৰে চিকাৰ কৰি সাধাৰণতে পেট ভৰ্তি হোৱাৰ পিছত পেট পূৰ্ণ হোৱাৰ পিছত লাহে লাহে যায় কিন্তু ইহঁতে খুব বেগেৰে যাব পাৰে কি হয় জানা এবিধ ঝিলিৰ পলুবিলাকে মাটিত গাঁত খান্দি থাকে আৰু তাৰ কাষেদি পাৰ হৈ যোৱা যিবোৰ পতংগ আছে সেই পতংগবোৰক নখেৰে খামুচি ধৰিবলৈ ৰুই থাকে আৰু যেতিয়া আহে নখেৰে খামুচি তাক ধৰে জোনাকী পৰুৱা তোমালোকে দেখিছা নহয় জোনাকী পৰুৱাৰ পলুবিলাকো মাংসাহাৰী ডাঙৰ যিবিলাক জোনাকী পৰুৱা আছে ইহঁতৰ দৰে এই পলুবিলাকে পোহৰ দিব পাৰে মানে সৰু সৰু জোনাকী পৰুৱাও পোহৰ দিব পাৰে সিহঁতে কি কৰে কোমজেলেকুৱা দেখিছা না বা কলগছতে থাকে বিশেষকৈ কোমজেলেকুৱা আৰু শামুক এইবোৰ সিহঁতে খায় চোৱা কোমজেলেকুৱা শামুক সিহঁততকৈ কিমান ডাঙৰ আকাৰত হয়নে নহয় কিন্তু সিহঁতে সেইবোৰ চিকাৰ কৰি খায় যিবোৰ ডাঙৰ জোনাকী পৰুৱা অৰ্থাৎ প্ৰাপ্তবয়স্ক সেই পৰুৱাবোৰ বৰ কম দিন জীয়াই থাকে আৰু সিহঁতে একো নাখায় আৰু এবিধ আছে ফুটুকী গুবৰুৱাৰ কথা অকণমান আগতে আমি চাইছোঁ নহয় সিহঁতো মাংসাহাৰী সিহঁতে গছ বন বিনাশকাৰী যিবোৰ পতংগ আছে সেইবোৰ খায় আৰু সেইকাৰণে ইহঁতক কাক কৈছোঁ আগতে নহয় সেইকাৰণে ইহঁতক মালিয়ে বৰ ভাল পায় মালিৰ পৰম বন্ধু পানী পৰুৱাই পুখুৰীত থকা অন্যান্য জীৱবিলাকক খাই জীৱন ধাৰণ কৰে পানী পৰুৱা দেখিছা নহয় অলপ দীঘল দীঘল থাকে ভৰিকেইখন দীঘল নহয় 5-6খনমান ভৰি থাকে আগঠেং দুটা চিকাৰ ধৰি কৰি খাবলৈ সিহঁতে ব্যৱহাৰ কৰে আৰু পুখুৰীৰ যিবোৰ পতংগ আছে সেই পতংগবিলাক ধৰি ৰস শুহি খায় সিহঁতৰ ঠোঁটৰ দৰে মুখৰ অংগ আছে আৰু এবিধ প্ৰাণী আছে সেইবিধ হৈছে জেঠী হৈছে এবিধ বিশেষ ধৰণৰ প্ৰাণী ইহঁতে মহৰ দৰে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ খায় আৰু জীৱন ধাৰণ কৰে কিন্তু
ইয়াৰ মলমূত্ৰ বৰ বিষাক্ত জেঠীৰ মলমূত্ৰ যদি গাত পৰে তেতিয়াহ'লে ততালিকে ধুই পেলাব লাগে চাবোনেৰে বৰ বিষাক্ত হয় খাদ্যত পৰিলে বৰ ভয়ংকৰ মানুহৰ মৃত্যু হ'ব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজি যেটো পাঠ আছে এই পাঠটোত গম পালোঁ যে কিছুমান প্ৰাণীয়ে পৰিৱেশ নিকা কৰে প্ৰাণীবোৰে যিমানবোৰ প্ৰাণী আছে প্ৰাণীবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাক সহায় কৰে কেঁচুৰ দেহটো কিছুমান সৰু সৰু আঙুঠি বা বলৰ দ্বাৰা গঠিত কেঁচুৰ যেটো বিষ্ঠা সেই বিষ্ঠাক কেঁচুমতা বুলি কয় উইপোকে মাটিৰ প্ৰায় 13 মিটাৰ পৰ্যন্ত ওখ উই সাপলো সাজিব পাৰে আৰু কিছুমান পতংগ মাংসাহাৰীও থাকে শেষত আমি মাংসাহাৰী পতংগবোৰৰ কথা পালোঁ নহয়নে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটো ইমানেই তোমালোকক পুনৰ ইয়াৰ প্ৰশ্ন উত্তৰসমূহ লৈ আন এটা ভিডিঅ'ত লগ পাম তোমালোকৰ যিসকলে আজি প্ৰথমবাৰে বাবে এই চেনেলটোলৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা আৰু তোমাৰ সহপাঠীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তেতিয়াহ'লে আজিলৈ নমস্কাৰ